ডাক্তৰ বাবু চাবলৈ অকণমান ভাল পাইছে নে ডাক্তৰ বাবু কওক কি হ'ব এতিয়া মই কিয় এনেকুৱা কৰিছোঁ নহয় মোৰ একমাত্ৰ ছোৱালী চামলি আজি এই দুৰ্দশা নাৰ্ছিং হোমৰ এই ৰোগটো সহ্যত তাই কৰি আছে আৰু মই কিয় এনেখন কৰিছোঁ তুমি বাবা আপুনি ইমান চিন্তা কৰিছে কিয় নাৰ্ছিং হোমত ভৰ্তি কৰা দিন ধৰি ডাঙৰ ফেমিলিৰ লগত লাগি তাৰমানে ফেমিলিৰ ওচৰত আছে নেকি ফেমিলিৰ ওচৰতে বহি আছে মই তেতিয়াহ'লে মই যাম আপুনি এইফালে যাওক এইফালে হ'ব মই এইফালে যাওঁ আই ফেমিলি আই ফেমিলি মই আহিছোঁ ডাক্তৰ ফেমিলি কেনে পাইছে বৰ্তমানলৈকে সুস্থ অৱস্থাত আছে কিন্তু কি ডাক্তৰ বিশেষ তালুকাৰ এক্সিডেণ্টৰ সময়ত ফেমিলি অন্তঃহত্যা আছে হয় ডাক্তৰ এই কথা আমি জানো কিন্তু এক্সিডেণ্টৰ সময়ত ফেমিলিৰ যথেষ্ট সম্পত্তি একেবাৰে নষ্ট হৈ গৈছে এই খবৰটো ফেমিলিয়েও পাইছিল তাৰ পাছৰ পৰা বেচাৰী কান্দি কাটি একেবাৰে ব্যাকুল হৈ পৰিছিল ভূমিষ্ঠই হওক কোনেও বুজিব নোৱাৰে আপুনি পৰীক্ষা কৰক মই আহিছোঁ ডাক্তৰ অকণমান অৱস্থা মানে ডাক্তৰ আপোনালোকৰ মানে আপুনি কি ক'ব বিচাৰিছে মিষ্টাৰ তালুকাৰ মই ঠিক বুজিব পৰা মোৰ ভিতৰত এটা চিৰিয়াছকৈ চাব কওকচোন আপোনাৰ কি ক'ব লগা আছে মানে ডাক্তৰ আপোনাক এটি মই অনুৰোধ কৰিব অনুৰোধ কি অনুৰোধ কওকচোন ডাক্তৰ ফেমিলি যিটো গৰ্ভস্থ সন্তানৰ মৃত্যু হ'ল তাৰ আনুমানিক বয়স কিমান মিছেছ তালুকাৰ মোৰ চেকআপত ধৰা পৰা মতে ফেমিলিৰ গৰ্ভস্থ সন্তানটোৰ বয়স মাত্ৰ 2 মাহ হয় 2 মাহ তাৰমানে নিশ্চয় এইটো আৰু কিবা সুধিব লগা কথা হ'লে ডাক্তৰ ফেমিলিৰ সন্তানটোৰ যিটো বাচ্চা যদি যে 4 মাহৰ ঠাইত আপুনি এটা নকৰোঁ 2 মাহৰ ঠাইত 4 মাহ আপুনি নিজক ক'ব পাৰিব মিছেছ তালুকাৰ আপোনাৰ গোপন অনুৰোধ কৰা ভাল উদ্দেশ্য থকা বুলি ভাবিছোঁ কিন্তু আপোনাৰ মনোযোগ কি ইমান জঘন্য মই তাক কেতিয়াও ক'ব নোৱাৰোঁ কথাটো আপুনি ভাবি চাওক ডাক্তৰ অসম্ভৱ এজন চিকিৎসক হৈ কাৰোবাৰ পত্নীৰ বিৰুদ্ধে এনে জঘন্য মিছা কথা কৈ যাব কিন্তু তাৰ বাবে আপোনাক মই উপযুক্ত মূল্য ধৰক 10,000 টকা মিছেছ তালুকাৰ মূল্যৰ বিনিময়ত কচাই মাংস বিক্ৰী মাছ মৰিয়াই মাছৰ কিন্তু